গুড মৰ্ণিং গাইছ এণ্ড ৱেলকাম বেক টু আনকভাৰ মেট্ৰিক আৰু এটা নতুন সুন্দৰ ভ্লগলৈ আপোনালোক আটাইকে জনাইছোঁ স্বাগতম। হয়, আজি সেই বিশেষ দিনটো যিটো দিনত আমি আজি যাম, আমি ছিকিম যাম। 13 তাৰিখে আমি ছিকিম যাম। আমি ওলাইছোঁ গোটেইকেইটা। আমাৰ লগত পুৰেত আহি পাইছে, এইফালে আছে পুৰেত, সেইটো আমাৰ আইতা ৰখি আছে, এইটো কুকুৰ। তো গাইছ আমি যাওঁ এতিয়া, আপোনালোকক ৰাস্তাত লগ পাম আৰু আপোনালোকে ভিডিঅ'টো চাই গাইছ। বেগৰ পাহাৰ, এখন বেগৰ পাহাৰ, এফালে ভট্ট বৈছি, এফালে পুৰেত বৈছি। গাইছ এফালে আছোঁ মই, সেইটো যাই থাকোঁ দিয়ক ন। এফালে আমি চটমাৰ খান্দি আছোঁ, ওলছোঁ বঢ়িয়াকৈ যাই আছোঁ এতিয়া। যাই পেলাই চাই দিয়কচোন কেনে কি পায়, কি আপোনালোকক এক্সপিৰিয়েঞ্চ আমাৰ ফালৰ পৰাই আপোনালোকে যাতে পায়, কেনেকুৱা কি আৰু দিবা পাৰোঁ। চাই থাকক অলপ। ভট্ট যাবাই আজি ন? হা যাবাই নেকি আজি? ক'ত যাবা তুমি? ডাঙৰকৈ কওঁ অলপ। শিলিগুৰি ছিকিম যাওঁ বোলে। কালি যাবা নেকি? আজিও যাব পাৰোঁ, পাৰোঁ যাব, পাত্তা নাই। আজি অলপ থাকিব লাগিব তাতে। যাচোন দেখা যাব কি হয়। তো গাইছ এটা আমাৰ মাজত প্ৰব্লেম হৈ গ'ল। এই আমাৰ পুৰেটোৰ মানে ইয়াৰ কৃষাণুজোৰ বেগটো বাছৰ পৰাই হৰাই গৈছি। মানে ই থৈ পেলাই পাহৰি গেলা বস্তুটো ল'বা। আমিও তাড়াতাড়িতে নুমি আহিলোঁ, গমেই নাপালোঁ। ডকুমেণ্ট তাতে আছে, ডকুমেণ্টছ গিলাও আছে। মোৰ আধাৰৰ পৰা পানৰ পৰা চব তাতে আছে। বাছখানে দিম বুলি কৈছি, চাৰ্জাৰৰ পৰা চব আছে। বাছখানে এতিয়া কি হয় বা আৰু কিবা কৰে আৰু একো গম নাপাওঁ আৰু। পইচা পাতি নাই, চাৰ্জাৰ তাৰ্জাৰ আছে। যাবাতো লাগিবই, টিকট বুকিং হৈ গৈছে, যাবা লাগিবই। নাযাওঁ নেকি মই? যাব লাগিব। কেনে কৰে হা? আমাৰ ট্ৰেইন আছে BME এক্সপ্ৰেছ আহি আছে। এইটো প্লেটফৰ্মতে আহিব। আমি ইয়াতে ৰখি আছোঁ। ৰখি আছোঁ। বাকী আৰু অলপ হাৱি চাৱিত অলপ দেখাম বুলি ভাবিছিলোঁ। এই বেগটো হৰাই গ'ল না, মাথা চাথা চব নষ্ট হৈ গৈছে। কি দেখাওঁ এতিয়া আৰু, সেইকাৰণে ইয়াতে আহি ইচ্ছাই নোহোৱা গৈছিল ভোগ কৰিব। তই কিবা কবি? কি ক'ম আৰু মই, আৰু চব গেছি আৰু মোৰ এইটোত যিমান যি আছিল মোৰ চব গেছি। চাৰ্জাৰৰ পৰা হেডফোনৰ পৰা মোৰ যিমান ডকুমেণ্ট আছিল চব গুচি গৈছে। কি ক'ম মই, উপায় নাই আৰু কি কৰিম। তথাপিও আৰু ফোন নাম্বাৰটো আনা গৈছে, যেতিয়া ফোন নাম্বাৰ পাবা লাগে। চাওঁ বাৰু কি হয় যাওঁ। লগত লৈ গেলি এতিয়া চব বস্তু আছে মোৰ তাতে। নাথুলা পাছ যাওঁ, তাতে আমাক আধাৰ কাৰ্ড চাৰ্ড এইবিলাক চেকিং কৰি পাছ বনাব লাগিব আমি। এতিয়া ডকুমেণ্টছখিনি নহ'লে কি বনাব সমস্যা তাতে হৈছে। এতিয়া মেইন পাছটোৰ কাৰণে হিচাপ, পাছটোৰ কাৰণে আছিল, এইগিলাখনো হৰাইছে। এতিয়া চাওঁ কি কৰিব পাৰি। কি হ'ল? এই নাযায় বোলে এতিয়া আৰু খানাপাৰাত যাওঁ মই। খানাপাৰাত যাই কিনে বেগ লৈ কিনে মই বৰপেটা যাওঁ। খানাপাৰা পাই বেগটো ভিতৰতে মানুহ মেনেজ কৰা কিবা এটা ব্যৱস্থা কৰিব পৰা। তাৰমানে এই চুলি খচি মানে মাথাটো একোৱেই নাই, গম পাইছি না? মাথাৰ একো নহৈছে, তালিও ওলাই গেছি, ঔষধ খানিও গেছি। চুলিৰ ঔষধটো গেছি ন? গেছি আৰু উপায় নাই আৰু কি কৰিবা আৰু। ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে, এনান কথা। উপায় নাই আৰু হা যাব লাগিব এতিয়া। টিকেট বুক কৰিছোঁৱে, একো নহয় দে। আমি নাথুলা পাছ চাম, তুমি ঘুমাই থাকিবা গেংটকত, হয় না? তুমি গেংটকত ঘুমাই থাকিবা, হা? ফটো চাবা, আমি ভিডিঅ' দেখাম, ফটো দেখাম, হয় না? অঁ, চবেই চাব পাৰিব, তুমিও চাব পাৰিবা, হয় না? আমি এতিয়া মানে ট্ৰেইনত যাই আছোঁ। তাৰপিছত ট্ৰেইনত বৰ পানী আছে, ভাল লগা নাই। বিসৰ্জনেই যাওঁ নেকি? টেনশ্যন হৈ গৈছে, বহুত টেনশ্যন যাই আছোঁ। বহুত দুখ আছে, যেতিয়া লগ লাগে আৰু বেয়া। কেনে লাগিছে বন্দে ভাৰত? এইটো দেখা পাই কিনে গম পাইছোঁ বন্দে ভাৰত। ভক্ত এটা আতালত উঠছি কেনাই, হে ভাল নাই দিয়ে অলপমান খুজিছে মানে বহুত টাইম হ'ল না। অঁ, গৈছোঁ অলপমান বঢ়িয়া আছে। বাকী ভাল হৈছে না? পিঁয়াজ দি অলপমান বাকী তুমি কি ক? তুমি কি ক? হা তুমি ফাৰ্ষ্ট বাইটটো ল'বা নে নাই? হা ল এটা বিৰিয়ানী আনিছি দেখোন। ফ্ৰাইড ৰাইচৰ কালাৰ এনেই কেনেৰ পাই হ'ল। কালাৰ লৈ বাৰু কথা নাই বাৰু, সেইটো নকওঁ মই। ফ্ৰাইড ৰাইচ ঠিক হোৱা নাই, ভাজা আছে, একো নহয় দে, খাই দে আৰু ভোক নিবাৰণ কৰা আৰু কিনো আছে, হয় না? খাই দে এইফালে ময়ো আছোঁ, এইটো মোৰ খাই দিওঁ আৰু অলপমান পেটত কিবা
গাইছ আহি অলপতে ৰখলোঁ ট্ৰেইনখন বৰ্তমানতে ৰখছি কি আছিলে আলিপুৰ নে কিবা আৰু অলপমান আছে যাবা আৰু বেছি নাই অলপমান আছে আৰু খুব বেছি 3 ঘণ্টা ফ্ৰাইড ৰাইচটো খালোঁ ভাল লাগিল অলপ গা চা আপোনালোকে ভাত খালা খুব জ্বালা জালুকটো দিবই জালুকটো ভাল বস্তু তো গাইছ এইটো ডাঙৰ আছে কিন্তু ডাঙৰ আছে এখন ৰখি আছে ইয়াতে ৰখি আছে আমার লাইট চাবা বেছিও কমো গাইছ পাগলা আছে এনে মাথাটো আছে একচুৱেলিটো দেখি জোতা চোতা পিন্ধি আছিলে খুলিব বাৰু ইচ্ছা নাই এতিয়া লাগি গৈছে গা চা বেগটো হৰলা তাৰপাছততো মনটো ভাঙিয়ে পেলাইছে আৰম্ভণিৰ পৰা তথাপিও আৰু কিবাকে গৈছোঁ আৰু নাজে পেলাই কি কৰিব ৰিটাৰ্ণ টিকেট জ টিকেট চব বুক হৈ আছে উপায় নাই এতিয়া কি কৰিব আছোঁ আৰু এতিয়া কি কৰবে আজি এনজেপিত থাকিবা না কি কৰবে এনজেপিতে থাকিব লাগিব যদি গাড়ীৰ সুবিধা পাওঁ গুচি যাম আৰু আপনি আৰু এনজেপিতে থাকি দিম এনজেপিতে থাকি এই কৰিব লাগিব বেছি সময় নাই পাওঁ আৰু পাৱে আৰু 1 ঘণ্টা আছে তথাপিও আছে কিন্তু আছে কমা নাই ছিকিমৰ যি মনোমোহা পৰিৱেশ পাৰি যাব এই পৰিৱেশ দেখিলে বাঢ়ি যাব লাগিব কৈ চাম নৰি আৰু ইমান কষ্ট কৰিব নৰি আৰু কষ্ট বুলি নহয় ধৰক আৰু গা চা বেয়া লাগছে ৰেষ্ট ল'ব লাগিব পিছফালৰ পৰা মানে ঝাটকা দি আছে কোনোবা মানুহ গম পায় এইটো লৰাই আছে আৰু মানে বডিটো মোচনত আছে তাৰমানে হা এতিয়া ৰুমতে যাওঁ ৰুমতে যাওঁ ভত্তো কি ক হা বেগটো ভাল লাগছে কিন্তু ন হা ৰুমতে যাওঁ ৰুম চাব লাগিব ক'ত ৰুমতে যাবা ৰুম চোৱাটো চাব লাগিব হা ৰেষ্ট ল'ব লাগিব ন বঢ়িয়া বঢ়িয়া হা আকৌ নকওঁ নেকি কি ক'ম এতিয়া মন বেয়া সেই আকৌ নহয় এইগিলা অলপ ৰুমটো চাই লওঁ দেখি আছোঁ আমি আহি পেলাই ৰুম চুম ল'লোঁ বঢ়িয়াকৈ এতিয়া অলপ ওলাই আহিলোঁ চাহ তাহ খাওঁ চাহ তাহ খাই পেলাই অলপমান ঘূৰো তাৰ পৰা খানাটোতো এটা থাকেই এনি টাইম ৰাতি খাই ল'ম এটা টাইমত ৰেষ্টটো ল'ব লাগিব পুৱা আৰু আমাৰ জাৰ্ণি হ'ব পুৱা 8টা মানৰ পৰা জাৰ্ণি হ'ব এই ৰুম চুম একেবাৰে চিম্পুল ৰুম লৈছোঁ কিন্তু দেখি থকা নাই আৰু নৰ্মেল ৰুম আৰু নৰ্মেল ৰুম আপোনালোকৰ এই ধৰক আৰু এই টিভি চিভি বিছনাখন এনেকুৱা টেবুল চেবুল আৰু এনেকুৱা সেই আছে বাকী বাথৰুমটো এটা আছে আৰু কিন্তু দেখাই থাকিম আৰু এইবিলাক কমতে লৈছোঁ আমি ভাত তাত খাব আহিলেও এইফালে পুৰীত বৈছি পুৰা লৈছোঁ ন আৰু ন হা নিৰামিষ দেখোন ৰাতি হৈছে বহুত আৰু আজি ট্ৰেভেল কৰি ভ্লগ কৰা জোচে নাই কিন্তু ন ভ্লগ কৰা জোচ নাই কিন্তু তথাপিও এতিয়া নিৰামিষকৈ খাইছোঁ মনটো শুদ্ধ হৈ থাকিব আৰু শান্ত হৈ থাকিব দিনটো বহুত কিবা কিবি এইগিলা ট্ৰেভেল কৰি আছোঁ না এতিয়া গেষ্টিক উঠি যাবা এইটো ঠিক কথা কৈছা তুমি নহ'লে ভট্টো আছে ভট্টো পুৰা সোৱাদ বেছি গাইছে ফালে ময়ো লৈ লৈছোঁ কাঁহীখন পুৰা কমেই লোৱা নাই কিন্তু ভাতত খাই ৰুমত আহি গ'লোঁ এতিয়া বিছনাত বহিছোঁৱে আৰু ভিডিঅ'টো ক্ল'জ কৰোঁ আৰু আপোনালোকে কিমান কি চাব বিলাক নাজানো আৰু এতিয়া কি চাব পাৰোঁ এনজেপিতে আছোঁ বৰ্তমান কালিৰ পৰা আৰু ধুনীয়া ধুনীয়া জেগা আপোনালোক দেখাব চেষ্টা কৰিম আমি কি এক্সপিৰিয়েঞ্চ লৈছোঁ আমি সিমানখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব পাৰোঁ আমি নাজানো চেষ্টা কৰিম বহুখিনি কি হয় ভাত তাত খালোঁ আমি খাই লৈ আহিলোঁ বাগাত দেওঁ এতিয়া পুৱা আৰু আমাৰ জাৰ্ণি আৰম্ভ হ'ব ৰাতিপুৱা সোনকালে উঠিব লাগিব 5টাতে উঠিব লাগিব তো আপোনালোকে ভিডিঅ'টো চাই থাকিব বুলি আমি আশা ৰাখিলোঁ ঠিক আছে যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰখিনি কৰি দিব নেক্সট ভিডিঅ'ত লগ পাই আছোঁ তেতিয়ালৈ বাই বাই শুভৰাত্ৰি।